ফেচবুকত দি দে এইটো বিয়া পালো না ফেচবুকত নিদিওঁ বাৰু ফেচবুক দি দে কিয় দিব কৈছো আৰে হয় নেকি কৈ যাম এইটো আপুনি কি বনাইছে বাৰু এইটো মানে এইটো বহুত নম্বৰত আকৌ মই অষ্ট্ৰেলিয়াত আহি আকৌ খানা বনাবলৈ মন গ'ল হয় আৰু এজোপা নেমু আছে পিছফালে হয় দেখাত কাজি নেমু যেন লাগে কিন্তু কাজি নেমুটো অলপ ডাঙৰ হয় পাতটো বৰ ধুনীয়া গোন্ধায় মই নেমু পাত দি মই মাংস বনাই খুব ভাল পাওঁ হয় গতিকে ইয়াত অষ্ট্ৰেলিয়ান ব্ৰইলাৰ চিকেন তাক লৈ পেলাই এই আমাৰ নেমু পাত দি পেলাই এটা বস্তু বনাইছো এটা নামটো কি ডিছটোৰ নামটো কি এইটো ডিছটো এইটো জুবিনৰ নেমু চিকেন আৰু জুবিন নেমু চিকেন জুবিনৰ নেমু চিকেন ওকে গতিকে সেইটো যদি কোনোবাই শিকিব বিচাৰে হয় মোৰ ওচৰলৈ আহিলে হ'ল মই গুৱাহাটীত হওক মুম্বাইত হওক য'তে হওক মই শিকাই দিম এইটো মোৰ লগৰবিলাকে জানে এইটো মই বনাওঁ হয় ৰবাব টেঙা পাতে দিও বনাওঁ গতিকে আজি এইটো স্পেচিয়েল ডিছ বনাইছো মানে এইটো আজি কিবা স্পেচিয়েল কাৰণটো কি মানে অষ্ট্ৰেলিয়াত প্ৰথমবাৰ আহিছো কাৰণে এটা স্পেচিয়েল ডিছ বনাইছে আপুনি ডন ব্ৰেডমেনক মনত পেলাই ব্ৰেডমেনক নেমু চিকেন বনাইছো নেমু চিকেন ঠিক আছে আৰু এটা ক'ব পাৰিব নেকি নেমুটো কোনটো প্ৰজাতিৰ নেমু এইটো প্ৰজাতিটো মই ধৰিব পৰা নাই কিন্তু পাতটো গোন্ধটো চিনি পাইছো পাতটো গোন্ধটো আপোনাৰ কি পাত যেন লাগিছে আপোনাৰ এইটো মানে এতিয়া কোনোবা কৰিবলৈ কাজি নেমুটো অলপ বেলেগ গোন্ধায় ইয়াৰ গোন্ধটো অলপ বেলেগ চাইজটো বেলেগ ডাঙৰ এইটো অষ্ট্ৰেলিয়ান মানুহবিলাকো ডাঙৰ ডাঙৰ হয় হয় এইটো হয় অৱশ্যে এইটো ঠিকেই কৈছে আপুনি অষ্ট্ৰেলিয়ান মানুহবিলাক যেতিয়া ডাঙৰ হয় হয় নেমুটো ডাঙৰ হোৱাটো স্বাভাৱিক কথা স্বাভাৱিক সঁচাই ঠিকেই কৈছে কিন্তু আপুনি এইটো ক'ব নেকি যে এই নহৰু আদা চব ডাঙৰ মানুহো ডাঙৰ ইয়াতে গতিকে এই অষ্ট্ৰেলিয়াত গান গাবলৈ মাতি পঠাইছে এওঁলোকে ইয়াত আহি থাল ধুই আছো হেৰি থাল ধুব লগা অৱস্থা কৰি দিছে কষ্ট দিছে আচ্ছা এইটো আপুনি ঢাকন দিছে নেকি এইটো ঢাকন দিছে এইটো 10 মিনিট থাকিব লাগিব মানে ঢাকনটো কিহৰ কাৰণে 10 মিনিট থাকিলে তাৰ গুণটো ভিতৰত মানে ভাৱটো ভিতৰত সোমাই যাব তাৰমানে তাৰপিছত পাতটো উলিয়াই পেলাই দিব লাগিব পাতটো পেলাব লাগিব তাৰপিছত আপুনি আৰু কিবা বিশেষ সৰঞ্জাম দিব নেকি সৰঞ্জাম কিবা বেলেগ ধৰণৰ স্পাইচেছ মেৰিনেটটো মই কৰি নিদিওঁ সেইটো শিকিবলৈ আহিব লাগিব মেৰিনেটটো আপোনাৰ পৰা শিকিব লাগিব চাগে মেৰিনেটটো কৰিলে দিগদাৰ হৈ যাব অ'কে ঠিকে আছে বাৰু মাংস খাওক নেমু পাত লৈ হয় আৰু নেমু পাতটোৱে খুব সুন্দৰ এটা গোন্ধ এটা দিয়ে হয় আৰু দেহ মন সতেজ কৰি ৰাখে আৰু এটা কথা আপোনাক পিছৰ ফালে যে থামছ আপৰ বটল দেখিছো এইটো ইয়াতে মানে সেইটো মই নাই খোৱা দেই সেইটো কোনোবাই আচ্ছা থামছ আপটো আপুনি ইণ্ডিয়াৰ পৰা অহা নাই তাৰমানে এইটো ইয়াতে হেৰি হৈছে অষ্ট্ৰেলিয়াত থামছ আপ ওলাইছে বঢ়িয়া কথা অষ্ট্ৰেলিয়াত থামছ আপ উলিয়াইছে ন অক্ষয় কুমাৰে খুব ভাল পাব অক্ষয় কুমাৰ আৰু জুবিনে হেৰি ক'ব নেকি আপোনাৰ অষ্ট্ৰেলিয়াত আহি কেনেকুৱা লাগিছে এতিয়ালৈকে আপোনাৰ হেৰি কেনেকুৱা আপোনাৰ এক্সপিৰিয়েঞ্চ কেনেকুৱা ভাত চিধা পাকঘৰত সোমাইছে আৰু আপোনাক মানে কিন্তু আপোনাৰ কিবা অষ্ট্ৰেলিয়াত আপোনাৰ কিবা নতুন কিবা ৰেষ্টুৰেণ্ট খোলা বা কিবা এনেকুৱা টাইপৰ কিবা হেৰি জাগি উঠিছে নেকি মনৰ ইমান পইচা পাতিও নাই হয় গতিকে নাই ইয়াতে আমাৰ বেংক আছে ধুনীয়া দেশ বুলি জানো চাবলৈ মন আছে হয় থাকিম 15 দিন মান মানে অলপ ঘূৰি মেলি যাম আৰু হয় কিন্তু আপোনাৰ এতিয়া অষ্ট্ৰেলিয়াত যে আহি আপুনি আজি এই ঘৰত আজি আমাৰ ঋতুৰাজ ৰাজখোৱাৰ ঘৰত আপুনি চিকেন বনাব লগা এই দুৰ্ভাগ্য ফল কিহৰ কাৰণে হ'ল এইটো আপোনাৰ ভিতৰৰ পৰা জাগি উঠিল মনটো নে আপোনাক কোনোবাই ফৰ্চফুলি কৰিব লগা হ'ল আচলতে এই মোৰ দেউতাৰ বেষ্ট ফ্ৰেণ্ডৰ পুতেক হয় আৰু এই মোতকে সৰু হয় আৰু বহুত বছৰৰ পিছত তাক প্ৰায় 18 বছৰৰ পিছত মই লগ পাইছো হয় সেইকাৰণে মই অলপ জাগি গ'ল মানে মই বোলো মানে আজি চিকেন বনাওঁ পিছফালে নেমু গছজোপা আছে দেখি মোৰ নেমু লাগি আছে গোটেই আচ্ছা নেমু গছজোপা শ্বটটা দেখুৱাই দিবা কিন্তু দেই নেমু গছডাল চাবলগীয়া শ্বট কিন্তু শ্বটটো মই ভাল নেমু লগাব আজিলৈকে দেখা নাই নেকি ঠিক আছে মই শ্বটটো বৰ দিয়ে দিছো আৰু এতিয়া আচ্ছা শ্বটটো মানে এইটো নেমু মানে এইবিলাক নেমু নেকি কাজি নেমু বুলি কৈছে কিন্তু কাজি নেমু নহয় নহয় এটা কাজি নেমুৰ প্ৰজাতিৰে হয় আপোনাৰ নেমু গছৰ তলত আছো আপুনি নেমুটো ছিঙি দেখাব নেকি হয় মানে এইটো বস্তুটো আপোনাৰ নেমু গছৰ আয়তনটো ভাল দেখিছো ইয়াৰ আয়তন চবৰে ভাল আপোনাৰ নেমু এনে কমলাই ধৰিব নোৱাৰি আচ্ছা নেমু চাইজটো ডাঙৰ তাৰমানে অষ্ট্ৰেলিয়ান নেমু গুণ আছে নে সুন্দৰ সুন্দৰ গুণ আৰু পাতৰ গুণটো বৰ ধুনীয়া পাতৰ আচ্ছা ফুলো লাগিছে ইয়াতে নেমুৰ ফুল লাগে আৰু লাখ লাখ লাগিছে হয় তাৰমানে এইটো মই ইয়াৰ পৰা দুটামান ডাল লৈ যাম বুলি ভাবিছো লৈ যাব পাৰিব এইটো আপোনাৰ ইমিগ্ৰেশ্যনত নিব দিব চাগে কোনোবাই যদি বিচাৰে মোৰ পৰা মোক খালি পইচা দি লৈ যাব লাগিব মই এনেই ডাল নিদিওঁ মই দুটা ডালৰ পৰা মই 20 ডাল কৰিম তাৰ পৰা 100 ডাল কৰিম মোৰ পৰা পইচা দিলে কিনি লৈ যাব লাগিব হয় আৰু মই সদায় গছত মানে গছ যাতে বাঢ়ে তাৰ কাৰণে চেষ্টা কৰি আছো হয় আৰু সেইটো
সদায় সকলো মানুহৰ বাবে বিচাৰো অসমৰ হয় আৰু নতুনকৈ ৰক চবেই ভাল পাইছে সেইটো কাৰণে ধন্যবাদ জনাইছো ৰক ইজ ৰকিং ৰক উইল ৰক ইন অষ্ট্ৰেলিয়া অলছো হয় এণ্ড থেংক ইউ ভেৰি মাছ থেংক ইউ ফৰ ইউৰ অল ইউৰ লাভ এণ্ড আৰু আজি সন্ধিয়া আপুনি ক'ব নেকি আপুনি অঞ্জনা বৰগোহাঁইৰ কাৰণে কিবা ক'ব নেকি জিনি নাম কামত তাই বাৰ্থডে তাই বাৰ্থডে জিনিক মই স্পেচিয়েল উইচ জনাইছো এটা নেমুৰে তাইক এতিয়া লগেই পোৱা নাই মই অষ্ট্ৰেলিয়া আহি পাইছো অলপ দেৰি হৈছে 2 ঘণ্টামান হৈছে তাইৰ বাৰ্থডে আছে চ' উইল rock into the night. Rock it, we'll party, we'll do everything. Thank you. Thank you, Juvinda. Thank you. Thank you. Bye-bye. With a lemon. Bye.